নেকি কি কোৱা সঁচাই কৈছো নে সঁচাই কৈছো এই ভগৱান কি হ'ব এতিয়া এই দেউতাকৰ একমাত্ৰ ল'ৰা আছিলে দিন হাজিৰা কৰি কিবাকে বাইকখন দিছিলে নামজনীয়া বেচেৰি বিচনাতে হে ভগৱান কি হ'ব এতিয়া মাকৰ অৱস্থাই নাই গোটেই গাঁওখনত হুষ্টুল লাগি গৈছে হে ভগৱান এই ল'ৰাবোৰৰ যে নহয় কি হৈছে দিনক দিনে সিহঁতৰ উৎপাত বাঢ়ি গৈছে বাইকখন পালেই হ'ল বতাহতকেও দূৰত যাব খোজে হে ভগৱান কি হ'ব এতিয়া বাচাইবা দেশত যাব লাগে মই কি কৈছ তই যাব লাগে বহুত ক'ত যাওঁ তই কি কৰিব চাবি লাগে তোৰ বাইকখন পালে হ'ল কাকো চিনি নাপাওঁ অনাই বনাই ঘূৰি থাকিবি দিনৰ দিনটো ঘৰৰ কথা ভাবি পাইছনে কেতিয়াবা কৰি কি কৈছে শুনা নাই নেকি তই তোৰ লগৰ যে বিকি সি এক্সিডেণ্ট হৈ ঢুকালে আজিৰ পৰা 10 বছৰ আগতে তোৰ দেউতাৰে মোক এনেকৈ এৰি থৈ গৈছিলে মই আৰু ভগৱানে জানে মই তোক কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ আৰু তই যদি মোৰ কথা নুশুনি এনেকৈ থাক মই কাৰ মুখ লৈ জীয়াই থাকিম কাৰ মুখ লৈ জীয়াই থাকিম তই নকওঁ কিয় কিয় নকওঁ কি হৈছে কি হৈছে আমাৰ গাঁৱৰ যে ঘৰৰ ল'ৰাটো বিকি বিকি সি এক্সিডেণ্টত ঢুকালে দেখিছা মই সিদিনা দেখিছিলোঁৱেই এই ডেকা ল'ৰা ছোৱালী বোলে মানে এই গাড়ী পালে মানে হেলমেট নিপিন্ধাকৈ যেনে তেনে ঘূৰি ফুৰে স্পীড একদম মানে দ্ৰুত গতিত চলে মানুহৰ জীৱনটো এনেকৈ মানে মূল্যটো নুবুজে নে সিহঁতে ঘৰত যে এটা পৰিয়াল ৰখি থাকে সিহঁতৰ অকণো মানে জ্ঞান নাই নে তেওঁলোকৰ মই আজি এই আমিনগাঁৱৰ চকত গৈছিলোঁ তাত এনেকৈ এখন সজাগতামূলক সভা পাতিছিলে তাত বহুত নীতি নিয়ম দেখাইছে হেলমেট পৰিধান কৰিব লাগে বেছি চালক উঠাব নালাগে গাড়ী লাহে লাহে চলাব লাগে গাড়ী চলোৱাৰ সময়ত লাহে লাহে মোবাইল লাহে লাহে চলাব লাগে আৰু মোবাইল কেতিয়াও মানে কাণত ল'ব নালাগে আৰু এইবিলাক নীতি নিয়ম যদি মানি তহঁতে গাড়ী মটৰ চলাওঁ তেতিয়াহ'লে এইবিলাকতো এক্সিডেণ্ট হ'বই নোৱাৰে হয় নাই সদায় প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে আমি কেতিয়াও হেলমেট পৰিধান নকৰাকৈ অভাৰ স্পীডত আমি গাড়ী কেতিয়াও নচলাওঁ হ'ব আৰু আমি প্ৰতিজ্ঞাবদ্ধ হয় গোটেই সমাজখনক ব্যক্তিগত কৰিব লাগিব আমি একেলগে সকলোৱে কওঁ আহা পথ সুৰক্ষা সকলোৱে কওঁ পথ সুৰক্ষা পথ সুৰক্ষা পথ সুৰক্ষা আহক আমি সকলোৱে মিলি পথ সুৰক্ষা কৰি জীৱনটোৰ ৰক্ষা কৰোঁ ধন্যবাদ